বিহুতি আদৰৰ বিহুতি চেনেহৰ বিহুতি অসমীয়াৰ প্ৰাণৰ আগন্তুক ৰঙালী বিহুৰ বাবে প্ৰতিদিন টাইমৰ বৰ্ণাঢ্য আয়োজন ট্ৰেণ্ডছ প্ৰতিদিন বিহুৰে পিৰিনা ছিজন 8 ডিব্ৰুগড়ৰ পাছত আজি লখিমপুৰত অনুষ্ঠিত হয় অডিশ্যন লখিমপুৰতো দেখিবলৈ পোৱা গ'ল প্ৰতিযোগীৰ বিপুল সঁহাৰি এনেদৰেই অভিভাৱকৰ সৈতে বিহুৰ সাজত অডিশ্যনলৈ ওলাই আহিল বহুকেইগৰাকী নাচনী বিগত 7টা বছৰৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি এইবাৰো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিদিন টাইমে আয়োজন কৰিছে এই বিশাল প্ৰতিযোগিতাখনিৰ বাবে অডিশ্যন বুধবাৰে লখিমপুৰৰ সংগীত মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা অডিশ্যনত অংশ লয় প্ৰায় শতাধিক প্ৰতিযোগীয়ে এই অডিশ্যন স্থলীত মনৰ অনুভৱ ব্যক্ত কৰে অভিনেত্ৰী শ্যামন্তিকা শৰ্মাই ডিব্ৰুগড়ত আমাৰ খুবেই ভাল এক্সপিৰিয়েঞ্চ খুব ভাল ভাল বিহুৱতী আহিছে বৰ বিহুৱতী সৰু বিহুৱতী গতিকে এইবাৰ আমি লখিমপুৰলৈ আহি পাইছোঁ আপোনালোকৰ ঠাইলৈ গতিকে আহি যথেষ্টখিনি ভাল লাগিছে ভিতৰ সোমাই আহোঁতে দেখিছোঁ যে ইমান প্ৰতিযোগী আছে গতিকে আশা কৰিছোঁ যে সকলোৰে পৰা ভাল নাচ চাবলৈ পাম আজি এই অডিশ্যনত বিচাৰকৰ আসন শুৱনি কৰিছে অভিনেত্ৰী শ্যামন্তিকা শৰ্মা বৰ বিহুৱতী উৰ্মিমালা দুৱাৰা আৰু পঞ্জিত চাংমাই এই প্ৰতিযোগিতাখনৰ বাবে এতিয়া ৰাজ্যজুৰি ব্যাপক সঁহাৰি পৰিলক্ষিত হৈছে কেমেৰা পাৰ্চন বিৰুৰ সহযোগত বুবুল হাজৰিকা ৰিপৰ্ট প্ৰতিদিন টাইম